নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আৰু খবৰ মোৰো ভাল আৰু এটা মিনি ব্লগ তুলি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈকে। এয়া দেখিছে নহয়, এতিয়া 9:30 হৈছে। আমাৰ এইফালে পূৰা বৰষুণ। আপোনালোকৰ সেইফালে বৰষুণ হৈছেনে? আমাৰ হ'লে এইফালে পূৰা বৰষুণেৰে ভৰি পৰিছে দেই গাইজ। ইমান বৰষুণ দিছে মানে ক'তো ওলাব নোৱাৰা হৈ গৈছে। আৰু আমাৰ আজি ঘৰতে সৰু কৰি এখন অনুষ্ঠান পাতিছে, য'ত নেকি আমাৰ ঘৰটো সৰুকৈ বনোৱা ঘৰটো আজি ল'ব। যিহেতু বেলেগ ইমান আয়োজন কৰা নাই, ঘৰৰ ওচৰতে এজন আটাক মাতি আজি ধুনীয়াকৈ এখন শৰাই কৰিলোঁ আৰু দেই গাইজ। শৰাই মানে দিছোঁ আৰু এয়া আটাজনে এতিয়া ধুনীয়াকৈ বস্তুবিলাক ওলাই কামবিলাক কৰিব ধৰিছে। এতিয়া বন্তি জ্বলালে, ধূপ জ্বলালে আৰু আটাজনে পূৰা মিচিকে হাঁহি দিলে। এয়া দেখিছেনে গাইজ, এইবিলাক আমাৰ ৰেডি কৰা হৈ গ'ল। এতিয়া আমাৰ গাঁৱৰ আটাজনে ধুনীয়াকৈ পুথিপাঠ কৰিব। আপোনালোকক দেখুৱাইছোঁ চাব। আৰু মই যাইছোঁ ইয়াতে দোকানলৈকে, কিছুমান সৰু সুৰা সামগ্ৰী আনিব লগা আছে, সেইখিনি আনো। আৰু এইখন যিহেতু আমাৰ খুৰাহঁতৰ দোকান হয়, মই খুৰাহঁতৰ দোকানতে আহিলোঁ কিনিবলৈকে। আৰু ইয়াতে কিবা কিবি লৈ লওঁ আৰু মাক আনি মই বজাৰখিনি দি দিলোঁ। আৰু এতিয়া মায়ে হয়তো ভাত চাত বনাবলৈ ট্ৰাই কৰি আছে আৰু ভাত বনাব আৰু চাহো বনাব। এনেকৈ এজন দুজনকৈ মানুহবিলাক আহিছে পুথি শুনিবলৈকে। আৰু ইয়াতে পুথি পঢ়িবলৈকে ষ্টাৰ্ট কৰি দিলে দেই গাইজ। আপোনালোকক দেখুওৱা বাৰু, চাব দেই। এইটোৱে হৈছে আমাৰ সৰু ঘৰ এটা, য'ত নেকি আমি এতিয়া এইটো ঘৰকে আজি ল'ম। আৰু এইফালে মাইনাৰ কিছুমান সামগ্ৰী থৈ দিয়া গৈছে জাপি চাপি। আৰু এইফালে আমাৰ সকলোৱে প্ৰণাম কৰিলোঁ, মানে সেৱা ল'লোঁ আৰু সেৱা লোৱাৰ পাছত আটাজনে আমাক আশীৰ্বাদ দিলে। আৰু এতিয়া আটাজনে পুথি পঢ়া ষ্টাৰ্ট কৰি দিলে গাইজ। ভিডিঅ'টো এইখিনিলৈকে আছিল। মিনি ব্লগটো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে কমেণ্ট কৰিব, লাইক কৰিব। মিনি ব্লগটো আজি এইখিনিলৈকে আছিল। কেনে পালে আপোনালোকে জনাব দেই গাইজ। বাই বাই, আৰু নেক্সট মিনি ব্লগত লগ পাম।